নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো ভালে আছে নিশ্চয়। তো এনেকুৱা এটা জেগা দেখাম আজি আপোনালোকক, চাই থাকিব। সকলো ভিডিঅ' মই দেখাই দিম কেনেকৈ যাব লাগে, কোন এটা প্লেচ, ধুনীয়া এটা সুন্দৰ প্লেচ লখিমপুৰতে আছে। তো আপোনালোকে চাব, ব'লক আজি এটা নতুন প্লেচ আপোনালোকক দেখাই দিম। চাব। আজি ওলাইছে এখন নতুন ঠাইলৈ, আপোনালোকে লগত গৈ থাকিব, মোৰ লগত ভিডিঅ'টো চাই থাকিব, শেষলৈকে চাই থাকিব। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ দেখুৱাই যাম, শেষলৈ চাই থাকিব, মোৰ লগত থাকিব। আপোনালোকে জোৰদাৰ ভিডিঅ' বনিব, নতুন এখন অচিনাকি ঠাইলৈ যাম। আপোনালোকে সম্পূৰ্ণ চাওক, কেনেকৈ যাম, ক'ত যাম, কি দেখিব পাব। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো, লগত গৈ থাকক, এটা সম্পূৰ্ণ ভিডিঅ'। জোৰদাৰ ভিডিঅ' হ'ব, সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব। মোৰ ভিডিঅ'টো বহুত কষ্ট কৰি বনাম আজি আপোনালোকৰ কাৰণে। এটা নতুন ঠাই, অচিনাকি ঠাই আপোনালোকে দেখিবলৈ পাব। তো মোৰ লগত গৈ থাকিব, অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইফালেদি আহিব লাগিব আপোনালোকে। তো বগীনদী এনেকুৱা এটা জেগা, যিটো জেগাত বহুতো মানুহৰ সমাগম ঘটে বহুত। তো ফাইনেলি আমি সেই দিশত সোমাই গৈছোঁ। অলৰেডি আমি সোমাই গ'লোঁ এই ৰাস্তাটো। চাওক, আপোনালোকে ভাবিছে চাগে ক'ত যাব, ক'ত নাযাব, ক'ত নিব, কি দেখুৱাব। সম্পূৰ্ণ চাওক না ভিডিঅ'টো, সম্পূৰ্ণ শেষলৈকে চাওক। আপোনালোকে সম্পূৰ্ণ কথা গম পাই যাব মই ক'ত যাম। এখন যে দলং দেখিছে আপোনালোকে ন, এই দলংখন বগীনদীখনৰ ওপৰতে আছে। আপোনালোকৰ চিয়াজুলিৰ ফালে সোমাই যোৱা ৰাস্তাটোতে আছে। তাতে কি হৈছিলে, তাৰ সময়ত বহুত মানুহৰ ফটো উঠাই এটা চখ কৰি উঠিছিলে সেইখন দলঙত। বিৰাট ভাল, বিৰাট সুন্দৰভাৱে দলংখন গঢ়ি তুলিছিলে। সাধাৰণ ৰাইজে বনাইছিলে সেইখন দলং। তো ফাইনেলি পাই গ'লোঁ, ফাইনেলি সোমাই গ'লোঁ। মই যিখন ঠাইৰ কথা কৈছিলোঁ এইখন মই বৰ্তমান পাই গৈছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকক, মজাদাৰ ভিডিঅ' হ'ব আপোনালোকৰ কাৰণে। তো ফাইনেলি পাই গ'লোঁ আমি বগীনদী চইলত। তো আপোনালোকে চাই লওক, বহুত ধুনীয়া এটা প্লেচ। আপোনালোকে আমিতো সদায় চাই থাকোঁ, আপোনালোকে চাই ল'ব, বৰ ধুনীয়া এটা প্লেচ। 2022 চনত আপোনালোকে এইটো পিকনিক প্লেচ হিচাপে আপোনালোকে নিৰ্বাচন কৰি ল'ব পাৰে। এটা কৰিছোঁ মই, বহুত দূৰণিৰ পৰা মানুহ আহে ইয়াতে। ডিব্ৰুগড়, আপোনাৰ ধেমাজি, ডিব্ৰুগড়, বহুত দূৰণিৰ পৰা মানুহ আহে। কিন্তু আপোনালোকে ইয়াতো এটা পিকনিক প্লেচ, আপোনালোকে দূৰণিত টকা খৰচ কৰাতকৈ ইয়াতে এটা ভাল এটা ফেমিলি আনি আপোনালোকে ইয়াতে পিকনিক কৰিব পাৰে। তো ভাল প্লেচ, আপোনালোকে চাই থাকিব। মই সকলোখিনি দৃশ্য আপোনালোকক দেখাই দিম। তো এইখনে চাই লওক আপোনালোকৰ আমাৰ বগীনদী অঞ্চলতে থকা যিটো কদম চিয়াজুলিৰ দিশে সোমাই যাব লাগে বগীনদীৰ পৰা আহিলে। তো বগীনদীৰ সেইখন এখন চইল, যিখন চইল বহুত মানুহৰ সমাগম ঘটে। বিশেষকৈ ডিচেম্বৰৰ পৰা জানুৱাৰী মাহত আপোনালোকৰ লানি নিচিঙা মানুহ, তামাম মানুহ। এতিয়াও আপোনালোকে চাওক, আজি এইটো ডিচেম্বৰ মাহ সোমোৱাই নাই, নৱেম্বৰ মাহতেই আপোনালোকৰ ইমান মানুহৰ সমাগম ঘটিছে। সুন্দৰ পৰিৱেশ, বহুত ধুনীয়া বাতাবৰণ, ইয়াতে কোনো অপৰিষ্কাৰ হৈ থকা নাই। সুন্দৰ এটা পৰিৱেশ আছে। আপোনালোকে এটা নতুন বছৰ 2022 চনৰ আপোনালোকে এনেকুৱা এটা পৰিৱেশত আপোনালোকে পৰিয়ালৰ লগত, ফেমিলিৰ লগত আপোনালোকে পিকনিক খাব পাৰিব। বিৰাট সুন্দৰ, বিৰাট ধুনীয়া এটা সম্পূৰ্ণ নিকা পৰিৱেশ ক্ষেত্ৰত আপোনালোকে পিকনিক খাব পাৰিব। সম্পূৰ্ণ সুবিধা পাব ইয়াতে দোকান বজাৰ আছে। আপোনালোকৰ এনেধৰণৰ বহুতখিনি সুবিধা আছে। আপোনালোকৰ কাষতে এখন নদীও আছে। আপোনালোকে সেই নদীখনৰ পৰা সম্পূৰ্ণ পানী, পাহাৰৰ জুৰিৰ পৰা নামি অহা পানী পাবলৈ পাব।
চাই লওক ভিডিঅ'টো মই সম্পূৰ্ণ দেখাই দিছিলোঁ আপোনালোকক একবাৰ সম্পূৰ্ণ চাৰিওফালে আপোনালোকে মোৰ ভিডিঅ'টো চাই লওক কেনেকুৱা চইলত কেনেকুৱা লাগিছে মজা হা ফেণ্টাষ্টিক বগীনদীৰ ভিতৰত এখন কেনেকুৱা ভালনে এখন টপ আৰু টপ ন হয় আহিব পাৰিব মানুহ পাৰিব নিশ্চয় আহিব পাৰিব অনুৰোধ কৰিবা চাফ চিকুণ বঢ়িয়া চাফ চিকুণ বঢ়িয়া চাফ চিকুণ তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যাতে মই এনেধৰণৰ ভিডিঅ' আপোনালোকলৈ আকৌ আগবঢ়াব পাৰোঁ তো আজিলৈ আহোঁ ধন্যবাদ বাই বাই